কবিতাৰ শিৰোনাম বিহুতিক বিহু হৈয়ে থাকিবলৈ দে ঐ। কবি ৰূপক মজুমদাৰ, আবৃত্তিকাৰ অমৃত ৰাজ। নাঙত হ'ব খুজিছ, হৈ থাক তহঁত, মাৰ বাপেৰ বাই ভনী সকলোকে নাঙত কৰ। ভিউজৰ আশাত ৰীল বনা, প্ৰংগ্ৰাফী ভিডিঅ' বনা, যি মন যায় বনাই থাক। মাথোন বিহুতিক নাজুৰিবি, বিহুতিক বিহু হৈয়ে থাকিবলৈ দে। ফুটো উপজিছে তহঁতক জন্ম দিয়া তহঁতৰ পিতৃ মাতৃলৈ। তহঁত হেনো সম্ভ্ৰান্ত ঘৰৰ উচ্চ শিক্ষিত সন্তান। বিশ্ব দৰবাৰতো সমাদৰ বুটলা বিহুতিক লৈ ভেঙু চালি কৰ। মৌ বিহু, হেৰি হেৰি আৰু কত কি। হেৰ' কুৰাংগাৰ হত, জ্ঞানৰ ভিক্ষৰ ফল খাই আদমি ভয়। লজ্জা নিবাৰণৰ বাবে বস্ত্ৰ বিচাৰিলে, গছৰ তলৰ বিহু কলাসন্মত ৰূপত মঞ্চত আজি। বিশ্ব দৰবাৰে আদৰিছে আমাৰ মহান সংস্কৃতিক। ৭ সাগৰ ১৩ নদীৰ সিপাৰৰ পৰা ঢাপলি মেলি আহিছে আমাৰ বিহু নাচ শিকিবলৈ, আমাৰ সংস্কৃতিক সন্মান জনাবলৈ। ঘিণ লাগিছে তহঁতবোৰলৈ। অসমীয়াৰ তেজ আছে যদি তহঁতৰ লগত থকা মা দেউতাৰ চিনাকিবোৰলৈ এবাৰ মন কৰিবি। জাৰজ নহবি, বিহুতিক বিহু হৈয়ে থাকিবলৈ দে।